হেল্ল' বন্ধুসকল, ৱেলকাম বেক মাই চেনেল। ইছু মাছি নামত স্বাগতম কৰিছোঁ। আমি আগৰ ভিডিঅ'টোত বনাইছিলোঁ দুশ্মনক মাফ কৰিব লাগে বুলি। তো মাফ কৰা বিষয়ে পাৰ্ট 2 মঠি কিতাপ 18 অধ্যায় 17 পদত কৈছে, আৰু তেওঁ যদি তোমালোকক নামানে তেন্তে মণ্ডলী আগত জনাবা। মণ্ডলী কথা যদি নামানে তেন্তে তেওঁ তোমালৈ পৰজাতি আৰু কৰ তোলা নিচিনা হওক বুলি কৈছে। আমেন, হালেলুয়া। তেতিয়াহ'লে চাওক, আমি মাফ কৰিবলৈ ইয়াত আমাক মাফ কৰাৰ বিষয়ে শিক্ষা বুলি কৈছে। আমি সেইকাৰণে মাফ যদি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ পৰজাতি কৰ তোলা নিচিনা হওক। পৰজাতি মানে নন খ্ৰীষ্টান। তেওঁ ঈশ্বৰক জানি মেলি লিডাৰৰ কথা নুশুনে, মণ্ডলী বিশ্বাসীবিলাকৰ কথা নুশুনে, পাষ্টৰৰ কথা নুশুনে, নিজৰ ইচ্ছা মন মৰ্জি মতে চলে, তেতিয়াহ'লে তেওঁক পৰজাতি বুলি হিচাপ কৰিব দিছে, পৰজাতি বুলি ভাবিব দিছে। বাইবেলে কৈছে, হালেলুয়া। তো সেইকাৰণে তেওঁ নন খ্ৰীষ্টানহে হ'ব, তেওঁ ঈশ্বৰৰ মানুহ নহ'ব। তো পৰজাতিৰ নিচিনা হওক বুলি কৈছে, হালেলুয়া। তো সেইকাৰণে অহংকাৰ যদি থাকে, নিজে চব জানো বুলি ভাবে, তেতিয়াহ'লে বহুত ডেঞ্জাৰাছ হ'ব, তাৰ জীৱনত ভাল নহ'ব। তো সেইকাৰণে বাইবেল কি কৈছে, হিতোপদেশ কিতাপ 16 অধ্যায় 18 পদত কৈছে, প্ৰৱেব 16:18 यहाँ में लिखा है कि বিনাশৰ আগে, প্ৰৱেব 16 অধ্যায় 18 পদ, বিনাশৰ আগে অহংকাৰ আৰু পতনৰ পূৰ্বে মনৰ গৰ্ব হয় বুলি কৈছে। ইয়াত কৈছে কি, অহংকাৰ যেতিয়া থাকে মনত, মানুহক মাফ কৰিব নোৱাৰে, ক্ষমা দিব নোৱাৰে, তেতিয়াহ'লে তাৰ মনত অহংকাৰ হ'ব আৰু লোকচান হ'ব, তাৰ জীৱনত কিবা ঘটনা হ'ব। তো সেইকাৰণে তাৰ মনটো খেলি মেলি হ'ব, গৰ্বৰ হ'ব। সি যেনেকৈ বাইবেল কৈছে, খাচী ভাষাত কয়, ওৱান জিং চাৰং, ডনকা জিং চাৰং, ওৱান কা জিং পেঞ্জত কৈছে। উকলিও পিকক, মইনা চৰাইটো যিমান নিজকে ধুনীয়া অহংকাৰ কৰে, এনেকুৱা গম নাপায়। তো সেনেকুৱা কৈছে, অহংকাৰ আগত মানুহৰ লোকচান হোৱা আগতে অহংকাৰ হ'ব আৰু মনটো গৰ্বৰ হ'ব, খেলি মেলি হ'ব। তো সেইকাৰণে বাইবেলত আমাক স্পষ্ট কৰি দিছে, আমি মনত অহংকাৰ থাকিব নালাগে, মানুহক ক্ষমা দিব লাগে, আমি মাফ কৰিব পাৰিব লাগে। যদি অহংকাৰ আপুনি কৈ থাকে, অহংকাৰ থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনত ইয়াত বাইবেলত কৈছে লোকচান হ'ব, মই কোৱা নাই, পতন হ'ব। পতন মানে আপুনি যিটো পদত আছে বা যিটো আপোনাৰ আছে, সম্পত্তি হওক বা যি হওক, আপোনাৰ লোকচান হ'ব। আপোনাৰ অহংকাৰটো চৈতান পৰা হয়। তো সেইকাৰণে চৈতানে আহিলে আপোনাক ঘাত কৰিব, লোকচান কৰিব, মাৰিব পাৰে, হালেলুয়া। সেইকাৰণে আপুনি অহংকাৰ নকৰিব। মই ঈশ্বৰৰ দয়াৰ কাৰণে জীয়াই আছোঁ। মই অহংকাৰ কৰি আমি একো কৰিব নোৱাৰিব। আমি হাম্বল ইয়ৰ চেল্ফ বুলি কৈছে, আমি নিজকে সৰু, আমি হাম্বল ক'ব লাগিব, আমি নম্ৰ হ'ব লাগিব। তেতিয়াহে বাইবেলত কৈছে, নম্ৰবিলাকে দেশখন অধিকাৰ কৰিবলৈ কৈছে। মথিউ 5:5 में लिखा है, जो नम्र है वो देश को संभालेगा, দেশখন অধিকাৰ কৰিব বুলি কৈছে। যদি নম্ৰ হয় আপুনি লিডাৰ হ'ব পাৰিব, পাষ্টৰ হ'ব পাৰিব, আপুনি জেগা পাব। যদি অহংকাৰ হয় তেতিয়াহ'লে বাইবেল কৈছে, প্ৰৱেব 16:5 में लिखा है, অহংকাৰী মনৰ প্ৰত্যেক লোকক জিহুৱাই ঘিণ লগীয়া বুলি কৈছে। সিহঁতে হাতত ধৰাধৰি কৰি থাকিলেও দণ্ড নোপোৱাকৈ নাথাকিব বুলি কৈছে। দণ্ড আহিব, ঈশ্বৰৰ হাও আহিব, ঈশ্বৰৰ ক্ৰোধ আহিব। ঈশ্বৰে ঘিণ কৰে, গড হিট, ঈশ্বৰে বেয়া পায়, ঘিণ কৰে অহংকাৰীবিলাকক। সেইকাৰণে আমি অহংকাৰ আমাৰ জীৱনত কেতিয়াও থাকিব নালাগে। আপুনি ধন টকা পইচা থাকিব পাৰে, আপুনি ধুনীয়া হ'ব পাৰে, আপুনি জ্ঞান আহৰণ কৰিব পাৰে, কিন্তু বাইবেলে কৈছে জ্ঞানে অহংকাৰ জন্মায় বুলি কৈছে।
আমি অহংকাৰী হ'ব নালাগে। আপুনি জ্ঞানটো লৈ কিনে অহংকাৰ হ'ব নালাগে। বাইবেল পঢ়ি বুলি জানিছোঁ বুলি অহংকাৰ হ'ব নালাগে। কেলৈ আপোনাৰ সেই জ্ঞানে আপোনাক নষ্ট কৰিব, পতন কৰিব। কিন্তু হাম্বল ইয়ৰ চেল্ফ বুলি কৈছে। एवरीबॉडी हाम्बल योर सेल्फ। प्रभु मुझे शक्ति दे हमको भी हाम्बल बना, क्योंकि हम परमेश्वर का बेटा है, इसलिए हम लोग सब हाम्बल। आमी নম্ৰতা লাগে। ঈশ্বৰ নম্ৰবিলাক অনুগ্ৰহ দিয়ে বুলি কৈছে, অহংকাৰীবিলাক প্ৰতিৰোধ কৰিব কৈছে। ঈশ্বৰে সদায় নম্ৰটোহে ভাল পায়, আৰু ঈশ্বৰৰ নম্ৰ কোমল চিত্ত, সেইকাৰণে আমাক নম্ৰ হ'বলৈ দিছে। আমি নম্ৰ কোমল। আপুনি যদি মৰমৰ কথা কয় তেতিয়াহ'লে হাড় দি ভাজিব পাৰে বুলি কৈছে, বাইবেলত লিখা আছে। হালেলুয়া। তাৰমানে আপুনি ডাঙৰ কামটো, কঠোৰ কামটো আপুনি কৰিব পাৰিব। আপুনি দুশ্মনক বি হৰুৱাব পাৰিব। আপুনি যদি অহংকাৰ কৰি থাকে তেতিয়াহ'লে আপোনাৰ লোকচান হ'ব। কালি পৰহি বনোৱা ভিডিঅ'টোৰ নিচিনা, আপুনি যদি খং কৰি থাকে, ক্ৰোধ কৰি থাকে, নিজৰ মনত আক্ষেপ কৰি থাকে, অসুৰ নিচিনা হৈ থাকে, তেতিয়াহ'লে আপোনাৰ কেৱল হানিহে হ'ব বুলি কৈছে, লোকচানহে হ'ব। সেইকাৰণে আপুনি মই সদায় নম্ৰৰ কাৰণে চিন্তা কৰিব। ঈশ্বৰে সদায় আমাক নম্ৰটো ভাল পায়, নহ'লে আপোনাক পৰজাতিৰ নিচিনা হিচাপ কৰা হ'ব। আপুনি নন খ্ৰীষ্টানহে হ'ব। আপুনি যিমান নিজকে খ্ৰীষ্টান বুলি ভাবি থাকিলেও, যীশু বুলি ক'লেও, বাইবেলত কৈছে প্ৰভু বুলি কৈ থাকিলে স্বৰ্গত যাব নেপাব। কেলৈ আপুনি ঈশ্বৰৰ ইচ্ছাটো পালন কৰা নাই। ঈশ্বৰে মোক নম্ৰ হ'বলৈ দিছে, অহংকাৰী হ'ব দিয়া নাই। যদি আপুনি গম পাইছে আপোনাৰ জীৱনত অহংকাৰ আহিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত কিবা এটা লোকচান, কিবা এটা ঘটনা ঘটিব। শয়তান আহিছে, তো সেইকাৰণে আপুনি জানিব লাগিব। পতনৰ আগতে অহংকাৰ হয়, আমাক বাইবেলত কৈ দিছে। আৰু সেইকাৰণে ঈশ্বৰক জানিছোঁ বুলি আপুনি কেতিয়াও ডাঙৰ নহয়। আপুনি